ঠিক আছে পোনপ্ৰথমে সকলোকে নমস্কাৰ আজি মই বোকাজান ডিস্ট্ৰিক্ট কমিটি ওমেন জাস্টিস ফালৰ পৰা আহিছো বোকাজান ডিস্ট্ৰিক্ট কমিটি পৰা মোৰ প্ৰেসিডেন্ট হয় আজি আমাৰ এই কি কাৰণ আহিব লগিয়া হৈ গল যোৱা 5 তাৰিখে আমাৰ তিনজনী ছোৱালী বেয়া কাম কৰি আমি ধৰা পৰাই দিলে হেতক তিনজনী কাৰণে গতিকে সেই তিনিজনৰ কাৰণে আমি আজি ওটা আমাকে আমাৰ বাইদেউ আমাৰ ডাঙৰ সেন্ট্ৰাল কমিটি বাইদেউ কাৰণে ওটা কেছ কৰাই দিছে গতিকে এই কেছৰ কাৰণে আমিও যুদ্ধ লিখিয়া হৈ গল এতিয়া আমি হেতৰ যিমান আগবাঢ়ে আমিও হিমানে আগবাঢ়িম এই লিখিয়া হৈ গল কাৰণ আমি বাইদেউ আমাৰ বাইদেউটো কোনো বেয়া কোৱা নাই ভন্টি বিলাক যা তোমালোকে যা ঘৰত যা সকলো আগৰ লিখিয়া যেনেকা থাকে তেনেকা থাকক ভন্টি বিলাক আৰু নতুন জনম বুলি তোমালোকে ভাবিবা পিছত আগৰ যিমানখিনি তোমালোকে বেয়া ভুল কৰিছো এইবিলাক ভুল যাও আজি পৰা হয় আমাৰ সোসাইটি কাৰ্বি আংলং সোসাইটি আমি এই নিয়মটো কেতিয়াও মানি নলওঁ ইমান বেয়া কাম কৰিছে হেতকে কাৰণে আমি ভাল নাপাওঁ চলি কাটিছো আমি অলপ চলপটো কাটিছো আমিও হেতক অপমান কৰিব লাগে আমাৰ কাৰ্বি সোসাইটি হয় এটোটো আমি কৰবা জায়গাত হয় হ'ব পাৰে আমি ভুল হৈছে কিন্তু আমি আজি ক্ষমা বিচাৰো গতিকে কি কাৰণ আমি যত ততে ভুল কৰিছে এটোটো আমি নিজেও কব পৰা নাছিলো কাৰণ হিন্তি মানে একদম মানে কবই শৰম লাগিছে আমিও এতিয়াতো হেতৰ যিমান আগবাঢ়িছে আমিও ইমান আগবাঢ়িব লাগে আমি ভোৰ কালততো ইমান হে খালি আইনত আমি হাতত লৈছে আমি আইনৰ সহায় লব নেকি আপোনালোকে আইনৰ যুদ্ধ এজাৰ দিব নেকি হয় আমি আইনৰ সহায় লম এই সময় ভুৰ হৈছে আমি ভাবিছো যে এই তিনিজনী ছোৱালী ভন্টিত লোকে যাওক তহঁতৰ তোমালোকে ঘৰ নিজে যাওক ভালদৰে থাকক বুলি আমি ভাবিছো হিন্তিও ভাল হ'ব মনত পৰিব যিমানখিনি ভুল কাম কৰিছে এইবিলাক পেলাই দিব নেকি বুলি আমি আশা কৰো এইটো কাৰণ আমি হেতক এৰাই দিছো নহলে লগে লগ এইটো দিনাহে আমি জেলত দিম বুলি ভাবিছো কিন্তু ভন্টি বিলাক শপত খাই কৈছে বাইদেউ আমি ভুল হৈছো ক্ষমা কৰি দিয়ক নাই এইটোতো জোৰ জবস্তি কোনো কৰা নাই হয় আমি থাপৰ মাৰিছো হাতেৰে মাৰিছো ইয়াত দা নাই একো নাই আমি হাতেৰে মাৰিছো আমাৰ কাৰণে আমাৰ ডাঙৰ বাইদেউৰ কাৰণে হে বাইদেউ নামৰ বাইদেউৰে জোৰ জবস্তি মাৰিছে আমাৰ দিছো আমিও কমপ্লেইন এটা দিছো এই কমপ্লেইন এই ছোৱালী নিজে মুখৰ পৰা খুলিছে নিজে মুখৰ পৰা মই ভুৰ হৈছে ভুৰ কোনো জনৰ লগতো ভুৰ কৰা নাই বুলিতো কোনো নাই কিন্তু হি নিজে কৈছে মই ভুল হৈছে মোৰ ভুল হৈছে মই এই ল'ৰাৰ লগত এই মানুহজন লগত এইটো জায়গা মই ভুল কাম কৰিলো মই বহুত বেয়া কৰিলো হি নিজে মুখত খুলিছে এইটো কাৰণে আমিও মানি লৈছো ঠিক আছে তই ভুল কৰিছে কিন্তু আজি পৰা তই নতুন জনম হক বুলি আমি আশা কৰি এৰি দিছো নহলে সেইটো দিনৰ পৰা আমি কেতিয়াবা পৰা জেলত দিলে হয় আইনত দিলে হয় কিন্তু এক কাৰণ আমি ভুল কৰাটো চুলি কাটা হয় এইটো আমি চুলি কাটিছে কিন্তু চুলি কাটা কাৰণ কি হল আমাৰ কাৰ্বি মাজত আমাৰ সোসাইটিৰ মাজত এই আমাৰ সোসাইটিটো হি হেতৰ মানে একদম একেবাৰে মানে বেকাৰ কৰি দিলে এইটো কাৰণে আমাৰো হেতৰ কাৰণে বেজতি কৰি পেলানি অলপ এটা চুলি কাটিছো ইমান হে